তাই কালি দি দিবলৈ কৈছে দি দিম আকৌ কোনখিনি চাই গম পাব তেতিয়া হে সেইটো চাইডৰ পৰা কাট কৰি দিম খাওঁতে মাৰিছে চাহ খাই লাগে ছোৱালীজনী যোৱাৰ বাবদ দুই নীতি দুখাই আমি আপোনালোকৰ ওচৰত কৰাহে ধৰিছোঁ এই প্ৰজেক্ট হৈছে আপোনাৰ নামত বিকট কৰি দিয়ক পৰা পৰিচান আৰু মহাপুৰুষৰ মহাধৰ্মৰ অনুগ্ৰহ কৰি ৰাখিব বুলিহে বাক্য কৰিছে ভাল সদায় কৰিবলৈ বাক্য কৰিছে আৰু ইফালে এভাগ বাহক আপোনালোকক বুদ্ধ কল্পি নামে কামনাৰ লাগি কৃষ্ণ কাৰণ অৱগত হৈছে সকলোৱে ল'ৰা হ'লে যি হ'লে দিব লাগে পুৰুষ হ'লে আনিব লাগে এই দৃশ্যটো দিয়ে সেই তেখেতলোকৰ ছোৱালীটি সেই গন্ধ গছৰূপে বিবাহ কৰি আৰু তিনিমাহত এটা বিয়া পেলাই সেই দুখখিনিতে মোৰ ফালৰ পইচাটো পেলাই সেৱা ধৰিছে এই সভাটো তিনিমাহৰ ভকত বৈষ্ণৱ সফল হ'ব অপায় মগজুৰি বুলি পেলাই সৰগৰি বসতি কৰাই সেও কৰি মনোহৰ তাকো পূৰণ কৰি দিব যিটো তাৰ কিবা আপোনাক জীৱন চালিয়ে সপুত্ৰ বান্ধৱ নহ'লে বিচাৰিব নহয় আকৌ হ'ব নহয় হে নহয় বিচাৰিব নহয় সেইকাৰণে দি থৈছোঁ